স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ টিম কেজি অফিচিয়েল ইউটিউব চেনেল আৰু টিম কেজিয়ে মোক আজি চিৰঞ্জীৱ শৰ্মাক মই তাৰে মেম্বাৰ যিহেতু হয় সিহঁতে মোক আজি পঠাইছে এটা নতুন কামৰ কাৰণে সেই কামটো হৈছে মানে মানুহৰ জীৱনত সাৰ্ভাইভিংটো এটা বহুত ডাঙৰ বস্তু চ' সাৰ্ভাইভিং কেনেকৈ কৰে আৰু কেনেকৈ কৰিব লাগে কেনেকৈ কি কৰিব লাগে তাৰ বাবে সাৰ্ভাইভিং কৰিবলৈ আহিছোঁ আৰু মোক আজিৰ এই সাৰ্ভাইভেলটোত সহায় কৰিব মাই গড নামটো ফালিম কাক ফালিব নাম ফালিম ওকে নাম ফালিব ফালিব লাগে আপুনি লগ এখন ওকে আপোনাৰ কাৰণে এখন বঢ়িয়া হ'ব আৰু মোৰ কাৰণে এখন চ' আজিৰ এই সাৰ্ভাইভেলটোত সহায় কৰিব মই ফালিমে আমি শিকাম আজি কাক কেনেকৈ ছাৰ্ভাইভ কৰিব লাগে কেনেকৈ কি কাটিব লাগে আৰু কেনেকৈ ছাৰ্ভাইভ কৰিব লাগে তো বলক আমি আৰম্ভ কৰোঁ কি জৰুৰী জানে আপুনি ফাৰ্ষ্ট চুৰিখন আপোনাক দিলোঁ নেক্সট এই জোতা পিন্ধিছেনে আপুনি নেক্সট আমাক বহুত বাছৰ কাৰণে নিজকে ছেভ কৰাৰ কাৰণে আমাক লাগব পাৰি চলো আমি মানে এইখিনি বস্তু হ'লে সাৰ্ভাইভিং কৰিব এইখিনি হ'লে এইখিনি চাফিচিয়েণ্ট আগৰ দিনৰ মানুহবিলাকে আমাৰ নিচিনাই চলিছিল আৰু এতিয়া আমাক লাগে মানে কি বুলি কয় আমি খাদ্যৰ কাৰণে প্ৰস্তুতি কৰিব যাম অ'কে খাদ্যৰ কাৰণে সাৱধান নাই টিম মই ভাবোঁ ইয়াতে বাঘ আছে লৰি আছে Get to the safe zone. আপনার চশমা আপনার এইটো বাঘ আছে সেইভাগে আমি মারব লাগব বাঘটোক শিকার করে খাব লাগব আমার ভয় লাগে বাঘক লগিন এই একো টেনশন লব লাগে আমি যাম আপনি টেনশনে নলব আপনি টেনশনে নলব মই আছো না একো নাই বাঘটো আছে থাকবো এখন আমি ইয়াক মারিম কিন্তু বাঘটো বাঘ নাই নমস্কাৰ মই বাঘ কি বাঘ এইটোটা কথা কৈছো মই বাঘটো তোৰ মন নিচিনা নাক আছে মন নিচিনা বাঘে এগলান মডাৰ্ণ বাঘ টেনচন ল'ব লাগে বাঘ মানে লগ হ'ব আৰু মই বাঘৰ লগত এইখিনি নেক্সট আমি বেলেগ খোৱাৰ কাৰণে আনিম বেলেগ খোৱাৰ কাৰণে কি আছে মাছ খাম এবাৰ মাছ খাব একদম ইণ্টেলিজেণ্ট মাছ আমাৰ এইগিলান আমাৰ এই কি বুলি কয় ইণ্ডিয়ান অ'চেনত থকা বেকাৰ আইলেণ্ডৰ মাছ এইগিলান খাই কিজানি আপুনি পোৱাই নাই আজি খাব পাৰিব পথাৰত পাৰিব কিজানি মাছ টেনশ্যন নল'ব আহি আছে নমস্কাৰ মই মাছ এইটো মাছ এইটো মানুহ মানুহ নহয় কি কৈছিল মোক কৈছিল যে আপোনালোকে এনা নহ'ব চববিলাক মানুহ হ'ব কিন্তু আপুনি ক'ব লাগিব মাছ বুলি বুজি পাইছে না সেনেকৈ ক'ব দিছিল সেনেকৈ ক'ব মাছ হেল্ল' মাছ হেল্ল' হেণ্ডছেক দি যাম এইগিলাখন মাছক আপুনি পাত্তা নিদিব বুজি পাইছে না এইগিলাখন মাছক পাত্তা নিদিব নেক্সট এপিছডত যাম বাদ দিয়ক চলো এই আন্ধাৰ হৈছে আমি ৰাতি আজি ইয়াতে থাকিব লাগিব চ' খোৱা ব্যৱস্থা ইয়াতে কৰিব লাগিব আমি মাছ পালোঁ বাঘ পালোঁ তাৰে মাংস পাই যাম কিন্তু এতিয়া জুই most important thing to survive is জুই fire you know and how to fire you know don't know এনেকৈ আমি ৰুকব লাগিব মিৰাকল এই জুই আমি আৰু এই জুইত আমি আজি গা ধুব লাগিব নুমলিকে সেই বাৰী দুটালেদি জুলু গৈছি বেলেগ দক আমি বেলেগ ধৰণৰ বস্তু আমি বুজি পাইছি না এই ডেছলাটো দিয়া আৰু নুমে গেলে ডেছলাটো দিছো ইত্যাদি বাৰী দুটালে জ্বলিছে কাট কৰিবি দে কাট কৰিবি নক'ব বাৰী দুটালে জ্বলক বুলি ক'ব লাগে সেনেকৈ দেখুৱাব লাগিব বুজি পাইছি না তেতিয়াহে মানে চাই ইণ্টাৰেষ্টিং পাব এইটোৱে মেইন এই চাওক এই ইমান জুই ধৰণৰে এইটো লোকক এতিয়া কি কৰিম আমি বৰ্তমান এতিয়া আমি ৰান্ধিম আজি
মাংস এই ৰান্ধিম মাছটো যি পাইছিলো ইতে সেইটো মাছ এই ৰান্ধিব লাগিব এখিনি হ'ব আৰু ৰাতি চাৰ্ভাইভ এতে কৰিব পাৰিম বুজি পাইছি তো টেনশ্যন নাই জুই জ্বলি গ'ল অলপ অলপ প্ৰব্লেম হৈছে টেকনিকেল প্ৰব্লেম এখিনি জ্বলি যাব টেনশ্যন ল'ব লগা নাই তো নেক্সট আমি এতিয়া খোৱা বস্তু আনিব যাব লাগে বুজি পাইছি খোৱা বস্তু যাতে ৰাতি আমাৰ প্ৰব্লেম নহয় তো বলক আমি খোৱা বস্তু আনিব যাওঁ চলক বলক আহক আহক তো আমি আহি পালোঁ এতিয়া বেলেগ আমি বহুত বস্তু ঘূৰিলোঁ আপুনিও গম পালাক তো এতিয়া আমি বেলেগ এখন নাপালোঁ খোৱা বস্তু জীৱ জন্তু এখন নাপালোঁ আৰু জীৱ জন্তু খাব নালাগে যিমান পাৰে ইমান চেভ কৰিব লাগে তো আজি আমি ঢেঁকা ভাজা খাম আৰু এই ফল মূল খাম মোৰ চুৰিখান ক'ত থৈছে আপুনি এই চুৰিখান এখানে যে কাটাটো বেছি ভাল হ'ব এইগিলাখান খাব পাৰি তো এইগিলাখান পাত আজি এইহৰ খানা খাম বুজি পাইছে না এইগিলাখান আৰু দুটামান ল'লে চেছ আৰু আজি ধুনীয়া খাদ্য খাব পাৰিম আৰু এনেহেনকৈ দুটামান ল'ম আৰু কি এই ঢেঁকা ভাজা মোক খোৱাব মই জানে স্পেচিয়েল মেম্বাৰ 3 কেজিৰ স্পেচিয়েল মেম্বাৰ হয় আৰু মই ইয়াতে চাৰ্ভাইভিং কৰিব পাইছোঁ ঢেঁকা ভাজা খাবা নাই নহয় সেনেকুৱা নহয় মই কৈছোঁ আমাৰ সেইটো কৰিব দিছোঁ সেনেকৈ নক'ব আমি এই ইনকে চলাব লাগিব তাৰমানে দেখুৱাব লাগিব সেইগিলা নহয় এতিয়া বাদ দিয়ক আমি খাব লাগে নহয় নহ'ব সেই বুলি এই চিৰঞ্জীৱে নহয় এইগিলা আমাক দায়িত্ব কৰিব পাৰছে এনেকৈ কৰিব পাৰছে আপুনি কৰক এনেকৈ কোপাৰেট কৰক এনেকৈ বাদ দিয়ক এইগিলা বুজি পাইছে না মোৰ হালত খাৰাপ হৈ গৈছে একদম এটা থাকি কিনে আপোনাক কাইদৰ পাইছিল আপোনাক কাইদৰ পাইছিল এই মান কি গেল ইমান আহি বোলে আপোনাক কাইদৰ পাইছিল মই পাইছিল আপোনাক ভালকৈ মোৰ পিছে পিছে আপোনাৰ কাৰণে মই বস্তু দেখছি না মেইন মুদ্দাটো কাৰণে মই বস্তু হা আপুনি কিয় হেনা কৈছে আপুনি কিয় হেনা কৰে আপুনি মেইন মুদ্দাটো হৈছে মোক এটা ধৰবা কিয় নালাগে দেখোন ধৰবা কিয় নালাগে আপুনি এটো কি ইনকে দিলা এটো কি খং উঠলা নেকি এটো মোৰ ষ্টাইল এটি চাওক ৰাইজসকল ইনকে দিলা ইনকে খং উঠলা এতে মই এটা স্পেচিয়েল মেম্বাৰ টিম কেজিৰ পৰা আছো মোৰ এতে ইনচাল্ট কৰাৰ ক্ষমতা আজিলৈকে কাৰো হয়ে নাই আৰু মই শিকাইছিলো নাকি আপোনাক আৰু মই এতিয়া খাব খাবা আনা ঘৰত যাই এতিয়া বিৰিয়ানী মাৰিম এতে মই এতে বা চা তই সিংগুল এখন চুৰি ফেলে কিনে তই সিংগুল খং দেখাইছা মই দুখন চুৰি ফেলে কিনে ডাবুল খং দেখাইছো সেনেকুৱা নহয় এতিয়া চাওক ৰাতি হৈছে আমি দেখুৱাব লাগে যে থাকবা লাগব এতে আপুনি কি ইমান খং কি কৰে আপুনি কিমান কি খং কৰে মোৰ ইনচাল্ট হয় মানে 3 কেজিৰ ইনচাল্ট হয় আৰু মই 3 কেজিৰ ইনচাল্ট কেতিয়া বৰদাস্ত নকৰো সেইটো কাৰণে আপোনালোকক মাতিলো এনেকে মাতিলো কি বলে यार আপনি কি হেইখান কি ঘুরে দিকে গলা মাথাটা মানু ঘুরে দিকে টাঙ্গে আপনার বল টাকাল বলে আপনি হে উড়বো নাকি মোর নিস্তা চলিতুক আপ মাথাটা ঘুরে ডাইরেক্ট তো নাই কি দেখা পাইছি হে কি দেখা পাইছি Let it go. Ey, Hugh Hefner. Yeah, Hugh Hefner. Yeah. Бля, у меня голос охрип.